পৰিৱেশটো বাদ গ'লেই 4-5 তাৰিখে এখন মিটিং কৰি কি ধৰণে কেনেকৈ কৰোঁ, কাৰণ যিহেতু ভৱিষ্যতে আৰু মেট্ৰিক এই ধৰণে গুৰুত্বপূৰ্ণ হৈ নাথাকিব, গতিকে এইবাৰ সেইবাৰৰ কাৰণে দিম বা নিদিম বা কি কৰিম গোটেই কথাখিনি আমি 5 বা 6 তাৰিখে সিদ্ধান্ত ল'ম। কিন্তু যি নহওক ছাত্ৰ ছাত্ৰীখিনিক আমি ডেফিনেটলি পুৰস্কৃত কৰিম। সেইটো আমি আলোচনা কৰিম। মই এতিয়ালৈকে বহুত বেছি ৰিজাল্টটো কমাব পৰা নাই, কাৰণ বানপানী কামতে ব্যস্ত। যোৱাকালি কৈছে যে বিজ্ঞান শাখা আৰু চাকৰি পাবলৈ বিজ্ঞান শাখা আৰু বাণিজ্য শাখাত পঢ়িব লাগিব। শিক্ষামন্ত্ৰী কৈছে এই ক্ষেত্ৰত কি ক'ব? চাকৰি পাবলৈ বিজ্ঞান আৰু বাণিজ্য শাখাত পঢ়িব লাগিব, এই ক্ষেত্ৰত কি ক'ব? কাৰণ কলা শাখাত বহুত ষ্টুডেণ্ট বাঢ়ি গৈছে, সেইকাৰণে সমানুপাতিক হৈ থাকিলে ভাল। ল'ৰা ছোৱালীয়ে বাণিজ্য আৰু বিজ্ঞান শাখাত পঢ়াটো ডেফিনেটলি প্ৰয়োজনীয়, কিন্তু আৰ্টছতো আছে। কিন্তু সকলোৱে যদি আৰ্টছ পঢ়ে তেতিয়াহ'লে ছায়েন্স আৰু কমাৰ্চৰ পষ্টবিলাক খালী